নমস্কাৰ মই ডক্টৰ হিমাংশু বৈশ্য হাউ চিৰিয়াছ ইজ ডেংগু কিমান চিৰিয়াছ হ'ব পাৰে ডেংগু জ্বৰটো 4 জনৰ ভিতৰত এজন মানুহ যাৰ ডেংগু হৈ থাকে সেইজন মানুহ খুব সহজে বেমাৰত পৰে বা বিছনাত পৰি যায় তো সেই যিজন মানুহৰ ডেংগুৰ পৰা বিছনাত পৰিব লগা কণ্ডিশ্যনত আহি গ'ল সেই মানুহজনৰ শৰীৰত কিছুমান লক্ষণ দেখা দিয়ে যিবিলাক লক্ষণ হয়তো আন তিনিজনৰ গাত যদিও ডেংগুত ভুগি আছে দেখা নিদিয়ে তো সেই চিমটমছবিলাক হয়তো খুব মাইল্ড হ'ব পাৰে বা খুব সিভিয়াৰ হ'ব পাৰে কিন্তু যদি যিবিলাক লক্ষণ আহিব যদি সেইবিলাক খুব সিভিয়াৰ লক্ষণ আহে তেনেহ'লে তেওঁৰ খুব সোনকালে এটা লাইফ থ্ৰেটেনিং সিচুৱেশ্যন আহি যাব পাৰে আৰু সেইটো নহবৰ কাৰণে আমি ইমিডিয়েটলি তাক হস্পিটেলাইজ কৰিব লাগে আৰু যি ধৰণৰ চিকিৎসা প্ৰয়োজন ডক্টৰৰ দ্বাৰাই সেই চিকিৎসাখিনি আমি দিয়াব লাগে আজি এটা ইম্পৰ্টেণ্ট মেছেজ মই দিলোঁ আপোনালোকক যদি ভাল লাগিছে লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেল আজিও যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব যদি এনেকুৱা ভিডিঅ' আপোনালোকক লাগি